এনেকৈ ক্লাছৰ মাজতে গান গাই গাই আমি এটা প্লেন কৰিলোঁ যে আমি আটাইকেইজনীয়ে আজি চিনেমা চাবলৈ যাওঁ। আৰু আজি যিহেতু নতুন চিনেমা এখন ৰিলিজ হৈছে হোৱাইট এংগেল অসমীয়া চিনেমা, আৰু এইখন হৈছে 1983 চনৰ যি ছাত্ৰ আন্দোলন তাৰ ওপৰত অকণমান আধাৰ কৰি বনাইছে। আৰু আজি হৈছে ফাৰ্ষ্ট ডে ছেকেণ্ড শ্ব' আৰু আমি আহিলোঁ চব।